হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা আহি পালোঁ মই পাটগাঁও। আমাৰ বালিৰ পৰা অকণমান আহিব লাগে আৰু আজি বিদিশাৰ ৰিচিপশ্যন লুক এটা দিবলৈ আহিলোঁ। আৰু বিদিশা হৈছে মই এগৰাকী চিনাকি কৰিলোঁ, তাই মোৰে ষ্টুডেণ্ট আছিলে, মেকআপ আৰ্টিষ্ট এগৰাকী। আৰু দেখিছে না ইমান কিউট। আৰু তাইক আৰু আজি মেকআপটো একচুৱেলি মই যেনেকৈ ধৰণে পাৰোঁ তেনেকৈ দিবলৈ চেষ্টা কৰিম। তথাপিও তাই মুখৰে এবাৰ শুনোচোন কেনেকুৱানো মেকআপ দিওঁ, কেনেকৈ কৰিম। একদম নিউড মেকআপ, একদম নিউড, কাৰণ নিজেও এগৰাকী মেকআপ আৰ্টিষ্ট আৰু তাতে মোৰ ষ্টুডেণ্ট নিউডে দিব লাগিব বাৰু। সেই গতিকে ফাইনেল লুকটো মই আপোনালোকৰ ওচৰত দেখাম আৰু এতিয়ালৈ আপোনালোকে চাই গৈ থাকক, মেকআপ কৰি লওঁ মই। ফাইনেলি কইনা ৰেডি কৰি দিলোঁ আজি। আৰু কিমান সময়ত কৰিলোঁ কোৱাচোন? 1 ঘণ্টাত কইনা ৰেডি কৰিছোঁ আজি। আৰু আপোনালোকে কমেণ্ট কৰিব। আৰু দৰা হৈছে, দৰাক দেখাই দিয়চোন। দৰা মোৰ লগৰ দেই, আমি একেলগে পঢ়া, হয় নহয়? আজি দৰাৰ মাতিলে ইয়াতে মই মেকআপ কৰি দিলোঁ আজি। আৰু কেনেকুৱা ফাইনেল লুকটো আপোনালোকক মই দেখালোঁ আৰু অকণমান আগলৈ যোৱা আইটো দেখাই দিয়া আৰু ওচৰত গৈ পেলাই তুমি হেয়াৰটো দেখাই দিয়া, ঘূৰি দিয়া ধুনীয়াকৈ, দেখাই দিয়া। বঢ়িয়া। একদম চিম্পুল, আমাৰ কইনা একদম চিম্পুল হয়। সেই গতিকে ধুনীয়াকৈ মেকআপটো কৰি লওঁ। কেনেকুৱা লাগিছে কোৱা? বহুত ধুনীয়া, থেংক ইউ ছ' মাছ, বহুত বহুত। আৰু তোমালোক দুটাৰ যাতে একদম যুগ্ম জীৱন যাতে সুখী হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ, থেংক ইউ ছ' মাছ।